এভৰিৱান মোৰ এই অঞ্জন ব্লগছ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ বিৰতিৰ পিছত আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই গৈছোঁ বাইক ৰাইডিঙত। ভাবিলোঁ এই বাইক ৰাইডিঙত আপোনালোককো মই দেখুৱাওঁ ক'লৈ গৈছোঁ আৰু ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্যবোৰ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই পথটোৰ নাম হ'ল ধুদৰ আলি। এয়া দেখিব পাইছে আপোনালোকে ধুদৰ আলি। এইটো ৰাইট চাইডে বাগান, লেফ্ট চাইডে মানুহৰ ঘৰ আৰু মাজে মাজে ৰাস্তাটো। বহুত নেচাৰেল ঠাই হয়। ইয়াত বহুত ধুনীয়া ধুনীয়া প্ৰাকৃতিক বস্তু আছে। সেয়া আপোনালোকক আজি মই দেখুৱাই থাকিম। তেনেহ'লে বলক গৈ থাকোঁ। চৰাইদেউ ডিষ্ট্ৰিক্টৰ ডাঙৰিকমাৰ গাঁও হয় এইখন। আৰু আপোনালোকে ৰাইট চাইডে দেখিব পাইছে এয়া স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ডাঙৰিকমাৰ। আৰু এইটো হৈছে আৰ্মি কেম্প। ইয়াত আৰ্মি কেম্প আছে ইয়াত ডাঙৰিকমাৰ। এতিয়া আমি গৈ আছোঁ ডাঙৰিকমাৰ। এয়া পথাৰ দেখিব পাইছে আপোনালোকে, পূৰা ধুনীয়া নেচাৰেল ঠাই। এয়া ৰুই আছে। ৰাইট চাইডে পথাৰ, লেফ্ট চাইডে পথাৰ। বহুত ধুনীয়া এটা ভিউ আহে ইয়াত মানে। আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড় জিলাৰ পৰা শিৱসাগৰ জিলালৈ আহে বা শিৱসাগৰ জিলাৰ পৰা ডিব্ৰুগড় জিলালৈ আহে, তেতিয়া আপোনালোকে এই চৰাইদেউ জিলাৰ এই গাঁৱৰ মাজেদি যাব লাগিব। আৰু তেতিয়া আপোনালোকে এই ইয়াৰ ধুনীয়া নেচাৰেল ভিউটো আপোনালোকে দেখিবলৈ পাব। জিলাত বহুত পুৰণি ঠাই আছে। আপোনালোকে যদি কেতিয়াবা চৰাইদেউ জিলালৈ আহে, তেতিয়া আপোনালোকে এই ঠাইবোৰ উপভোগ কৰিব পাৰিব। দেখিব পাইছে দুই কাষে বাগান আৰু মাজে মাজে এই ধুদৰ আলিটো। তেনেহ'লে গৈ আছোঁ আৰু বলক আপোনালোকক গৈ থাকক মোৰ লগত।
আহোমসকলৰ ৰজাৰ মৈদাম আছে আপোনালোকে কেতিয়াবা যদি চৰাইদেউ ডিষ্ট্ৰিক্ট আহে তেতিয়া এই আহোমসকলৰ ৰজাৰ মৈদামবোৰ আপোনালোকে চাব পাৰিব ভিডিঅ'টোত আপোনালোকক সকলো বস্তু মই দেখুৱাব নোৱাৰিলোঁ সকলো ঠাই দেখুৱাব নোৱাৰিলোঁ কিন্তু মই নেক্সট ভিডিঅ'টোত মই বহুতখিনি আপোনালোকক দেখুৱাম তেনেহ'লে মোৰ এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু নেক্সট ভিডিঅ' আপোনালোকৰ বাবে মই লৈ আহিছোঁ অপেক্ষা কৰক ধন্যবাদ